আজি তো ৰাতিপুৱাই যে ইফালে কি কথা? আরে মোর কথা কত বুঝিবি তো রাতিপুৱাই মই কত যাম তো কি লাগে তলেহে দেৰি লাগি শুই থাকা আমি ৰাতিপুৱাই উঠো 4টা বজাতে দুপৰীয়া হয় মোৰ কাৰণে 4টা বজাত দুপৰীয়া হয় তোৰ কাৰণে কি ইমান গেঞ্জা কাম কৰা হয় তই ৰাতিপুৱাই মানছি কিন্তু ক'ত যাইছে তই? মই কত যাম তো কম কিন্তু তই কিন্তু কাকো নকবি কিন্তু কাকাক যদি কোৱা চাবি কিন্তু তোৰ কথা বেয়া কৰি দিম মই দে নকওঁ দে তই উঠা মই কাবাক কম না কাবাক কৈ কি লাভ হ'ব মোক একো নকওঁ দে তই মোক কওঁ মাত্ৰ দে পিছে শুন মই এই দিগন্তটোৰ খালত কাৱৈ লিঙি জালখন পাৰি থৈছোঁ তাকে চাব যাওঁ তো সদায় লাগে তাত মাছ আজি যদি বেছিকে লাগে তোকো দিম দে দুটামান মজা মজা মাছ লাগে বামি মাছ লাগে মাগুৰ মাছ লাগে নকবি আৰু দগৰি দিম আজি খানা তই ৰাতিপুৱাই উঠা কাৰণটো হ'ল এইটোহে তাৰমানে তই ৰাতিপুৱাই উঠি জালখন চাই পেলাই মাছকেইটা উঠালে না তেতিয়াহে গম নাপাব আজি মই হাগব উঠা কাৰণে তোক দেখা পালো বা তই কিন্তু কম বস্তু নহ'ব দে মই নাখাওঁ খুট খাই পেট বেয়া নকৰোঁ মই তই খা মাছ তই নাখাইছি না এতিয়া তাৰ কাৰণে ইমান কথা ক'ব লাগে নেকি মোক সেইটো পথাৰতহে খাম সি নিজে মাছ দিয়া নাই নহয় তাত বেলেগৰ পৰা বানপানীত মাছ আহিছি এতিয়া মই জাল পাতিছোঁ মই খাম তাতে কি হ'ল সি মাছ দিয়া নাই নহয় সি মাছ দিলে মই জাল নাপাতিলো হয় তাতে ইমান কথা ক'ব নালাগে নহয় জানো তাৰহে দিগন্ত ভায়া সেইটো ভাল কথা ক'লে বেয়া কথা কোৱা বুলি ভাবে বেটা তই আমাৰ ঘৰত মাছ মাৰি খাই থাকা সেইকাৰণে সদায় ৰাতিপুৱা চাব যাম পানী কুঁহিয়া হৈ থাকে মাছ দিছিলে সেইকাৰণে এটাও মাছ নাপাওঁ তই বেটা চব কৰি খোৱা আজি দি আছো তোক এটা সেকা ডাঙৰ ডাঙৰ মাছ লাগি আছে জানো আজি ডাঙৰ ডাঙৰ মাছ খাব পাম এই কিন্তু বেয়া বস্তু আছে দেই কেতিয়াবা মাৰ নাখালেই হ'ল আৰু কেনাই আজি দিম না কেনাই मछली जलकर रानी है जीवन उसका पानी है आज जाएगी मेरे पेट में उसका जीवन मोड है ওই বা তামাম মাছ মাৰি যদি কোনে যি আজি পিছবেলা যাব লাগিব শামুকছি বজাৰত তামাম পইচা হ'ব আজি কোনো নাহোঁতে মাছকেইটা এতিয়া লৈ যায় ভাল কোনোবাই ভাল লাগিলে পিঠিখন ৰঙা কৰি লৈ যাব লাগিব ঘৰত পিছত নহ'লে আৰু এনে টাইটেল নাপাওঁ আৰু তেল চোৰা মাছ চোৰ বেটা তই আহিছা না দি আছো আজি তোক ভালকে এটা সেকা আজি পকেট গৰম হ'ব মোৰ আজি পকেট গৰম হ'ব মোৰ কি ঝামেলা ল'ব এইটো চাবলা কোনচোন এইটো বৰালি মাছে না কি হে কিবাকে ইয়াক ধৰি নিব বুলি চালা ইয়াক একে চাটনি বনাই খালো মই ঐ কি মাছ এইটো ঐ মস্ত ডাঙৰ দেখোনে চাক না বাৰকৈ ঐ বাজি পেলাই আৰু মাছ ধুব নাহো মই চক ধুব নাহো আৰু যিবোৰ মাছ কিবাকে পলাব লাগিব ই পাব লাগিলে আজি মোক চেছ কৰিব ৰাম 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 কি হ'লে ৰাতিপুৱা লগ পাইছিলে ক'ত দুপালি তই নকবি দে আৰু আজি পৰাই আৰু মাছ ধৰিব নাযাওঁ আৰু কিবাকেহে বাচি আছো মই দীঘলতে মাৰিল নেকি দুটামান মাছৰ কাৰণে ইমান বেয়াকে মাৰিব লাগে না ক'ত তই দীঘলতে মাৰিছে নেকি ইতে যাই কিনে ঘৰত মাৰি থৈ আহিম তাক দিগন্ত মাৰা নাই ৰ আজি কিবাকেহে বাচিছো এই চাৰ্ক নে বাৰ কি বুলি কয় এইটো মাছটো সেইটোকে মোক খিদি আছে আজি খাবা কিবাকেহে বাচি আহিছো নহ'লেতো নে আজি পৰাই মোক দেখাই নাপালি হয় মই তোক কৈছিলো না চকৰাটো বেয়া কথা বুলি এতিয়া পাছা নোযা আজি বোলে আৰু যাবি নেকি মই আৰু হাত দাঙলো আৰু কেতিয়া ভুলতো আৰু চকুব নাযাওঁ দোকানলৈ এগৰজ সুদাই ভাত খাম পানী ঢালি ভাত খাম আৰু কেতিয়াও চকুব নাযাওঁ কেনাই